কওক। নমস্কাৰ। আজি 4 জুলাই তাৰিখ আমাৰ বাবে এতিয়া অতি স্মৰণীয় দিৱস হিচাপে আমি একত্ৰিত হৈছোঁ অনুষ্ঠিতীয়াকৈ, যিহেতুকে সাম্প্ৰতিক দুৰ্যোগৰ কালত আমি তেনেকৈ বহুলভাৱে অনুষ্ঠান কৰিব নোৱাৰোঁ। সেয়েহে নগাঁও জিলাৰ কবি সন্মিলনীৰ অন্তৰালত ফুলগুৰি শাখা কবি সন্মিলনী যোৱা 2019 চনৰ 4 জুলাই তাৰিখে শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়তে এই অনুষ্ঠানটি জন্ম হৈছে বুলিও ক'ব পাৰোঁ। সিদ্ধান্ত লোৱা হৈছিল যে আঞ্চলিক কবি সন্মিলনী ফুলগুৰি হিচাপে আমি এটা অনুষ্ঠান গঠন কৰিছিলোঁ। আজি সেই এটা বৰ্ষপূৰ্তি এটা অনুষ্ঠান আমি এনেভাৱে পালন কৰিব লাগিছোঁ, য'ত নেকি সাম্প্ৰতিক দুৰ্যোগৰ কালত অনুষ্ঠিতীয়াকৈ মাত্ৰ আমি লগ লাগিছোঁ, যাতে এনেকৈ আমি এই কবি সন্মিলনীৰ এই মহৎ উদ্দেশ্যটো আমি আজি এনেধৰণে পালন কৰিবলৈ একত্ৰিত হৈছোঁ।